700-1000 বছৰ পূৰ্বে কি ধৰণে আচলতে কি চিন্তাই তেখেতলোকে মৈদামসমূহ নিৰ্মাণ কৰিছিলে। এয়া চাওক, মই এতিয়া ভিতৰ ভাগলৈ সোমাই গৈ আছোঁ। এয়াই আচলতে আমাৰ পূৰ্বপুৰুষ ৰজাৰ শৱদেহ সৎকাৰ কৰা মৈদামস্থলী। আচলতে এতিয়া আমি ইয়াক পূৰ্ণাতিসকলে আহি দৰ্শন কৰিছোঁহি আৰু চাইছোঁ, আৰু লগতে ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিবলৈ পাইছে আপোনালোকে ঐতিহাসিক চৰাইদেউৰ মৈদামস্থলীত আজি আহি উপস্থিত হৈছেহি, আৰু আপোনালোকক আজি মৈদামস্থলীৰ কিছু পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে চাই গৈ থাকক। এয়া হৈছে মূল তোৰণ। আৰু এইকেইদিন এটা কথা খুব প্ৰচাৰ হৈ আছে যে আমাৰ চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিৰ বাবে কৰ্তৃপক্ষই চেষ্টা কৰিছে, আৰু সেইহেতুকে কিমানখিনিনো কি হৈছে এবাৰ পুনৰ আপোনালোকক দেখুৱাওঁ বুলি আহি উপস্থিত হৈছোঁ চৰাইদেউ মৈদাম ক্ষেত্ৰত। বলক এতিয়া ভিতৰলৈ গৈ থাকোঁ। আৰু ইয়াত দেখিবলৈ পাইছে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সন্মুখভাগ। ইয়াৰ দুফালে দুখন গেট আছে। আচলতে এইটো ছাইডত আপোনাৰ এটা বেলেগ বিভাগ আৰু এইফালে এটা বেলেগ বিভাগ। আপুনি এই কোনটো ছাইডত যাব সেইটো ছাইডৰ টিকট সংগ্ৰহ কৰিব লাগিব। ফালে যাবৰ কাৰণে আগবাঢ়িছোঁ। এতিয়া আমি প্ৰথমে টিকেট সংগ্ৰহ কৰি লওঁ টিকেট কাউণ্টাৰৰ পৰা, তাৰপাছত সোমাই গৈ থাকিম। আৰু আমি টিকেট সংগ্ৰহ কৰিলোঁ, আৰু পাৰ টিকেটত 25 টকাকৈ এজনত, আৰু আমি 3জন আহিছোঁ, আৰু ল'ৰাটো আহিছে, ল'ৰাটো হেন 4জন, কিন্তু সৰু ল'ৰাৰ কাৰণে টিকেট নল'লেও হয়। 3জন টিকেট লৈ আমি ইতিমধ্যে সোমাই আহিলোঁ। ইয়াত দেখিছে আপোনালোকে ফালি দিছে গেটত থকা চিকিউৰিটিয়ে, আৰু এতিয়া আমি ভিতৰ ভাগত প্ৰৱেশ কৰিলোঁ। আৰু পোনপ্ৰথমে সোমাই আহি আপোনালোকক দেখুৱাইছোঁ। আছক চৰাইদেউ মৈদামস্থলীত পূৰ্বপুৰুষক সেৱা কৰা যিটো আচলতে এতিয়া নামঘৰ বুলি সচৰাচৰ কোৱা এই পূজাগৃহ, ইয়াতে পুৰুষক প্ৰতি বছৰে সেৱা সৎকাৰ কৰা হয়। আৰু ইতিমধ্যে মেডাম মেফি পালেহি আহি। এতিয়া মেডাম মেফিত ইয়াত সকলো আহোম সম্প্ৰদায়ৰ লোকসকল বা সকলো জাতি জনগোষ্ঠীৰ লোকসকল আহি ইয়াত পূজা সেৱা আগবঢ়াবহি। আৰু এতিয়া ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিছোঁ। এয়া বেটা মাকহঁত আৰু ভাগিনজনী গৈ আছে, মই পিছে পিছে গৈ আছোঁ। সঁচাই আমাৰ চৰাইদেউ মৈদাম আমাৰ কাৰণে গৌৰৱ। আচলতে ই আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাবলৈ গৈ আছে। ইয়াতকৈ আচলতে আমাৰ চৰাইদেউবাসীৰ বাবে বা সমগ্ৰ অসম আৰু অসমীয়াৰ বাবে ইয়াতকৈ গৌৰৱৰ বিষয় আন একো হ'ব নোৱাৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমি জানো, চীনৰ প্ৰাচীৰ, তাজমহল, এনেকৈ সপ্ত আচাৰ্য বৰ্তমান আছে। যদি আমাৰ চৰাইদেউ তাত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়, তেতিয়াহ'লে হয়তো বিশ্বৰ পৰ্যটকসকল আহি এই স্থান পৰিভ্ৰমণ কৰিবহি। আৰু আমি চৰাইদেউবাসী হিচাপে যথেষ্ট আৱেগিক আচলতে, আৰু আমি আশা কৰিছোঁ যাতে চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য চিহ্ন হিচাপে স্বীকৃতি লাভ কৰক। এইবিলাক জাননী আচলতে আমাৰ পৰ্যটকৰ কাৰণে ৰাখিছে। দেখিছে, অনুগ্ৰহ কৰি মৈদামৰ ওপৰত নুঠিব। আচলতে মৈদাম মানে কি আপোনালোকে হয়তো সকলোৱে জানে। আমাৰ আহোম ৰাজত্বত যিসকল ৰজা মহাৰজা আৰু ডা ডাঙৰীয়াৰ মৃত্যু হৈছিল, তেওঁলোকৰ আচলতে মৃত্যুৰ পাছত তেখেতলোকক মৈদাম দিয়াটোৱেই হৈছে মাটিৰ তেখেতলোকৰ শটো গাঁত খান্দি পুতি আৰু ওখকৈ মাটিৰে ঢাপ সৃষ্টি কৰি দিয়াটোৱে আচলতে মৈদাম। সেইটোকে আচলতে আমাৰ এতিয়া বৰ্তমানৰ ভাষাত ক'বলৈ গ'লে মৰিশালি। আচলতে সেইহেতুকে আমি মৰিশালিত উঠাটো, যিহেতু আমি জানি শুনি মৰিশালিত নুঠোৱে, সেইহেতুকে
মৰিশালিত আমি উঠাটো আমাৰ কাৰণে একেবাৰে ভাল কথা নহয়। এয়াই চৰাইদেউ বৰ্তমানৰ পৰিৱেশ। আৰু আমি ইতিমধ্যে বাতৰি যোগেদি গম পাইছোঁ, যিটো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে আমি স্বীকৃতি লাভ কৰিবলৈ এটা সকলো পৰ্যায় ইতিমধ্যে শেষ হৈছে বুলি আমি গম পাইছোঁ। দছেৰা ইতিমধ্যে প্ৰস্তুত হৈ গ'ল আৰু ছাবমিট হ'ল বুলি গম পাইছোঁ। আমি আশা কৰিছোঁ সোনকালে স্বীকৃতি লাভ কৰক সেইটো বেটা ভাগিনজনী। আৰু এই চৰাইদেউ মৈদামস্থলীত আপোনালোকে দেখিবলৈ পাইছে সৰু সৰু যথেষ্ট মৈদাম আছে। এইবোৰো আচলতে ৰাজবিষয়া দা ডাঙৰীয়াৰ মৈদাম। এই যিবিলাক আমি সচৰাচৰ আমাৰ চকুত ভাহি আহে ডাঙৰবিলাক হয়তো ৰজা মহাৰজাৰ মৈদাম, আৰু এই সৰু সৰুবিলাক বিভিন্ন ধৰণৰ দা ডাঙৰীয়াসকলৰ মৈদাম। আচলতে ইয়াত কিমান মৈদাম আছে, অসংখ্য মৈদাম আছে। আচলতে আমি সঠিককৈ ক'ব নোৱাৰিম এতিয়া। এই এটা মৈদাম দেখিছে আপোনালোকে, এইটো আচলতে এটা বৃহৎ আকাৰৰ মৈদাম, আৰু ইয়াক চৰকাৰে হয়তো কিবা কাৰণত খনন কাৰ্য চলাইছিলে। আচলতে পুৰাতত্ত্ব বিভাগে হয়তো কেনেধৰণৰ কি ইয়াত জড়িত হৈ আছে আচলতে মৈদামস্থলীত, এয়া আপোনালোকে দেখিছে। আচলতে এই আহোমৰ এই মৈদাম পৰম্পৰাটো আমাৰ বাকী ঠাইসমূহত দেখিবলৈ পোৱা নাযায় সাধাৰণতে। সেইহেতুকে আচলতে এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থান হিচাপে স্বীকৃতি পাব বুলি আমি আশা কৰিছোঁ। চাওক, এতিয়া আমি আহি মৈদামস্থলীৰ ভিতৰ ভাগ পাইছোঁহি। আচলতে এই কাৰণেই আচলতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থান লাভ কৰিব লাগে আচলতে আমাৰ চৰাইদেউ মৈদামে। সুদূৰ 700-1000 বছৰ পূৰ্বে কি ধৰণে আচলতে কি চিন্তাই তেখেতলোকে মৈদামসমূহ নিৰ্মাণ কৰিছিলে। এয়া চাওক, মই এতিয়া ভিতৰ ভাগলৈ সোমাই গৈ আছোঁ। এয়াই আচলতে আমাৰ পূৰ্বপুৰুষ ৰজাৰ শৱদেহ সৎকাৰ কৰা মৈদামস্থলী। আচলতে এতিয়া আমি ইয়াক পুৰ্ণাতিসকলে আহি দৰ্শন কৰিছোঁহি আৰু চাইছোঁ, আৰু লগতে ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া তাহানিতে বৰা চাউল, হাঁহ কণী আঠাৰে নিৰ্মাণ কৰা এটা অত্যন্ত শক্তিশালী মৈদাম। হয়তো শ হাজাৰ বছৰ পাছতো এতিয়ালৈকে একেধৰণে আছে। ই আচলতে আমাক মৈদামস্থলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে বেছি অনুপ্ৰাণিত কৰিছে এই ইনফ্ৰাষ্ট্ৰাকচাৰসমূহে। এয়াই হ'ল আহোমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক। আমাৰ 600 বছৰ আহোমে ৰাজত্ব কৰা এটা উৎকৃষ্ট নমুনা। আচলতে তেখেতলোকে 7 ৰাজ মাৰি 1 ৰাজ কৰাৰ উপৰিও অসমখনক কি ধৰণে নিজৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেখেতলোকৰ ইতিহাস বুৰঞ্জীতে হওক বা নিজৰ কৰ্মৰে হওক সংৰক্ষণ কৰি থৈ গৈছে, আৰু সেইসমূহে আমি এতিয়া সম্পদ হিচাপে লৈ আমি নৱপ্ৰজন্ম আগবাঢ়িছোঁ। আৰু শেষত আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু আশা কৰিছোঁ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থান লাভ কৰিব। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।